হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমত জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ প্ৰথম প্ৰেম কেতিয়া হৈছিল আৰু কেনেকৈ তেওঁলোক লগ হৈছিল শুনি লওঁ আহকচোন তেওঁৰ মুখেৰেই। আপোনালোকে যদি প্ৰস্তুতি পৰাশৰ অভিনয় চাই ভাল পায়, ভিডিঅ'টোত লাইক এটা কৰি দিব। বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। যেতিয়া মোক এবাৰ দেখিলে, তেতিয়া নামটো গম পোৱা নাই, দেখি পেলাই বোলে ভাল লাগিলে তেওঁৰ। মই দেখা নাছিলোঁ অৱশ্যে তেওঁক। তাৰপাছত মাক আহি পেলাই কৈছিলে, শাহুক আহি পেলাই কৈছিলে প্ৰথমবাৰ মোৰ কথা। তাৰ মহাৰতী ৰিলিজ হ'ল, হোৱাৰ পাছত নামটো গম পালে। নামটো গম পোৱাৰ পাছতে নগাঁৱত সেই চিৰিয়েলখনৰ শ্বুটিং আৰম্ভ হ'ল মহানগৰ। বেলেগ এটা কামত মই থাকোঁতে তেওঁ মোৰ ওচৰলৈ আহিলে। আহি চিনাকি দিয়া নাই, মই তেওঁক যিহেতু চিনি নাপাওঁ। তাৰপিছত তেওঁ মোক মানে মহাৰতী ৰিলিজ হোৱাৰ পিছত তেওঁ মোক ফোন কৰিছিলে যোৰহাটৰ ঘৰলৈ। তেতিয়া সেই PNT নাম্বাৰ এটা আছিলে, মানসৰ কিন্তু মুখস্থ আছে, মই পাহৰিলোঁ। সেই ফোনত তেওঁৰ ফোন নাম্বাৰটো মোৰ কালেক্ট কৰি পেলাই তেওঁ মোক ফোন কৰে। তেতিয়া অলপ অলপকৈ মোটামুটি ফোন চোন অহা আৰম্ভ হৈছে আৰু নামটো মোটামুটি অলপ গম পাইছে মানুহে। আৰু তেওঁ ফোন কৰে যিহেতু তেওঁ ৱেল এষ্টাব্লিছ এজন ব্যক্তি, কথা বতৰা খুব ভদ্ৰ নম্ৰ, কথা পাতি খুব ভাল লাগে। মৰম খানি দিম তোমাৰে দেহত, আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোনত ভৈৰম তোমাৰে দিথ।